বহুত দিনৰ মূৰত আহিছোঁ সৰুৰাকৈ বইল এটা বনাওঁ বুলি চিকেনৰ বইল এটা বনাব লৈছোঁ আহকচোন আকৌ দেখাওঁ কেনেধৰণে বনাওঁ আজি মই চিকেন লৈছোঁ 250 গ্ৰাম এক পূৰা চিকেন আনিছোঁ অলপ চব্জি টাইপবিলাক আনিছোঁ যিহেতু এতিয়া লাই পাতৰ ছিজন হয় লাই শাক লৈছোঁ এটা বিলাহী লৈছোঁ আৰু ধনিয়া লৈছোঁ আৰু লগত পিঁয়াজ পাত লৈছোঁ ইয়াত পিঁয়াজ পাত ইয়াত পিঁয়াজ জলকীয়া আদা ৰচুন আৰু তেজপাত এনেকৈ ৰেডি কৰি লৈছোঁ মই ইয়াত আলু ভাজি লৈছোঁ এয়া পানী বহাই দিছোঁ যিহেতু বইল বনাওঁ আজি ইয়াতে নিমখ 1 চামুচ দি দিয়া হৈছে আপোনাৰ নিজৰ হিচাপত নিমখ দিব এনেধৰণৰ জালি এখনত বিলাহীটো জ্বলাই ল'ব বিলাহী ৰচুনটো জ্বলাই লোৱা আছে যিহেতু এনেকৈ জ্বলাই ল'লে খাবলৈ বহুত ধুনীয়া সোৱাদ হয় জলকীয়াকেইটা জ্বলাই লৈছোঁ মই যিহেতু শুকান জলকীয়া হয় পানীটো বইল হৈ আছে ইয়াতে পিঁয়াজ ঢালি দিয়া আছে এইটো মই ৰেডি কৰি লৈছোঁ ৰচুন বিলাহী জলকীয়া জ্বলোৱা পেষ্টটো বনাই লৈছোঁ ইয়াত এনেদৰে এয়া মোৰ উতলি আছে এতিয়া পিঁয়াজ পাতটো দি দিয়া হৈছে যিহেতুকে মই বইল বনোৱা হ'ব একদম চিম্পুল ৰেচিপি হয় এইটো এয়া মোৰ উতলি আছে এতিয়া মই দিয়া হ'ব ইয়াৰ লাই পাতটো দি দিয়া হৈছে যিহেতু লাই শাকৰ লগত আজি মই ব্ৰইলাৰ বইল বনাম একদম পৰা উতলি আছে লাই শাকটো এতিয়া মই ইয়াত এড কৰি দিয়া হ'ব এই পেষ্টটো জলকীয়া বিলাহী আদা পেষ্টটো ইয়াত এড কৰি দিয়া হৈছে এনেদৰে দি পিনে ভালদৰে লৰাব লাগিব 10 মিনিটমান বইল কৰিব লাগিব ইয়াত মই চিকেনটো দি দিয়া হৈছে যিটো মই ব্ৰইলাৰ লৈ আনিছিলোঁ চিকেনটো দি এতিয়া মই ভালদৰে ইয়াক লৰাই লৈ 10 মিনিট এতিয়া মই ধনিয়াখিনি ৰেডি কৰিছোঁ এয়া মোৰ বইল হৈ গ'ল কমপ্লিট এতিয়া মই এয়া জালুকৰ পেষ্টটো জালুক ইলাচি আছে কেইটামান এনেকৈ পেষ্টটো ইয়াত দি দিয়া হৈছে যিহেতু ঠাণ্ডা পৰিছে এনেদৰে লগত ধনিয়া পেষ্টটো দি দিছোঁ কাটি লোৱা ধনিয়াখিনি দি দিছোঁ চেণ্টেই বেলেগ কালাৰ বেলেগ চেণ্ট বেলেগ যিহেতু ঠাণ্ডা পৰিছে তাকে লৈছোঁ দেই টেষ্ট কৰিবলৈ মজা হৈছে এনেকৈ আপোনালোক বনাই খাব মজা হৈছে দেই এইটো চুপ আপোনালোকে কিনিলেও নাপায় নহয় আপোনালোকে ঠিক আছে আকৌ নেক্সট এটা ব্লগত লগ পাম